কি গৰম। ব্যস্ততা ভৰা জীৱনৰ মাজত সন্ধিয়া কোঠালিটোলৈ সোমালোঁ। ভেকুলীয়ে তুৰতুৰাই আছে। বতৰটো অকণমান ডাৱৰীয়া, হয়তো বৰষুণ দিব। অৱশ্যে বৰষুণ মোৰ খুবেই প্ৰিয়। বৰষুণ দিলে মনত পৰে সপোন কোঁৱৰজনলৈ। 2015 চনৰ 4 মাৰ্চত লিখা কিছু কথা আকৌ পঢ়িব মন গৈছে। ডায়েৰীখনচোন ওচৰতে আছে। আজি পঢ়িম 2015 চনৰ 3 মাৰ্চত লিখা আকৌ কেইটামান হৃদয়স্পৰ্শী শব্দ। মোৰ প্ৰেম। কেন্দ্ৰীয় বিদ্যালয়ৰ কোনোবা মহলাৰ অন্ধকাৰ কোঠাত আবদ্ধ মোৰ প্ৰেম। সন্মুখৰ ব্যস্ত জনগণৰ মাজত ৰৈ থকা মোৰ প্ৰেম। মোৰ প্ৰেম এতিয়াও বহি আছে চাগে মা কালি 7 হাউচৰ 3 নম্বৰ টেবুলত। সন্মুখত চাওমিনৰ দৰে কুণ্ডলি পকোৱা তেওঁ আৰু তেওঁৰ বন্ধুবোৰৰ কিছু স্মৃতি। আজি দেখোন তেওঁ ইয়াত নাই। তেনেহ'লে ক'ত তেওঁ? হয়তো হাতত এখন নতুন কিতাপ লৈ থিয় দিছে গল্ডেন বুক ষ্টলৰ দীঘল বাৰান্দাত। নহ'লে তেওঁ হয়তো নতুন লুমিয়া 920 কিনিবলৈ সোমাইছে নকিয়া কেয়াৰত। নাইবা তেওঁক বিচাৰি পাম ৰাস্তাৰ কাষৰ নেট কেফেখনত, য'ত তেওঁ ডাউনলোড কৰে তেওঁৰ প্ৰিয়জনক বিচাৰি পোৱা কিছু ৰোমান্টিক গীত। তেওঁ বৰ সহজ সৰল জানা, সকলোকে সহায় কৰে, সকলোৰে লগত ভাল ব্যৱহাৰ কৰে। মই যেন তেওঁৰ একপক্ষীয় প্ৰেমিক। তেওঁ হয়তো অনুমানেই কৰিব পৰা নাই এই পৃথিৱীখনত যে তেওঁক ভাল পোৱা এজনী ছোৱালী আছে, তেওঁৰ ভাল হ'বৰ বাবে প্ৰাৰ্থনা কৰা এজনী ছোৱালী বহি আছে। আজিলৈ ইমানতেই শব্দবোৰ সামৰণি মাৰিছোঁ। বতৰটো বেছিয়েই ডাৱৰীয়া হৈ আহিছে। হয়তো আৰু জোৰত বৰষুণ দিব। কেতিয়াবা আকৌ পঢ়িম ভাল লগা শব্দবোৰ।